Hi friends, welcome to my channel Tornasi Lifestyle. আজি আমি যাবলৈ লৈছো বাবু ঘৰত যাম, জেঠি ঘৰত যাম আৰু বাজাৰো কৰিব লগা আছে, দেউতাৰ লগত যাম নেকে আৰু বাবুক এইটো ঢোলটো দিব লাগিব, তাৰ ৰিঅ্যাকশনটো চাব লাগিব কেনেকুৱা হয়। তাৰ পিছত আহক ব্লগটো আৰম্ভ কৰো। Hi friends, আমি এতিয়া আহি পালো জেএনএসি, দেউতাৰ অলপমান অসুবিধা হৈছে কাৰণ দেখাব আহিছোঁ। যাম তাৰ বজাৰ কৰিব যাম আৰু বিহুৰ কাপোৰ অলপমান বিহু বজাৰ কৰিব লগা আছে। এতিয়া ইয়াতে এইখানে জেএনএসি আমি আইছো বাজাৰত চাদৰ চাবা এই নতুন নতুন কালেকশ্যন আছে। লো পিন্ধিলো দে বাজা আৰু আমাক দরজা খুলি না দা হা ও বাজা বা হেৰি ডাল হিটা বানাই ল'ব লাগিব গুডু, এটা বানাই ল'ব লাগিব দে। হ্যাপি বিহু কৈ দিয়া। ইয়ে এই বাজা বাড়ি যাইছো বারে এটু কাই দিছে ভাল লাগছে না? এটা তোমার লগে মাতি আছে। আর গান গাবা জানা না কা ভাই? গান গাবা লাগবো তো ধুলিয়া তাহাও তু নাচ ধুলে নাই দেখো এটাও হ্যাঁ ঢুল আনবা লাগছিল তা তোর তা কি হ পয়সালা মানুষ তোর পয়সা লওয়া মানুষ চিনবা নাছিলি চিনিবা আছে ও গালি পারবো এটা ঢুল লবি হেই হইছে পয়সা কাই লওয়া কাই পয়সা লা হ্যাঁ দি দি। হাই ফ্ৰেণ্ডছ, বিহু ৰিহাৰ্চেল হৈ আছে বোলে। মই বাইদেউহঁতৰ ঘৰৰ পৰা আহিলোঁ কাপোৰ চাপোৰ ঢোল চোল দি কিনে। তাৰপিছত এতিয়া বিহু ৰিহাৰ্চেল হৈছে বোলে, তাতে যাই আছোঁ। আপোনালোকেও চাই থাকিব কেনেকৈ বিহু ৰিহাৰ্চেল হৈ আছে। আহক। এয়া আমাৰ ৰিহাৰ্চেল হৈ আছে, নীলা আৰু হল অনুপমাই নাচি আছে। হাই কৰি দি চবে। এইটো হ'ল আমাৰ হ'ল অনুপমা আৰু এতিয়া হীৰামণি, এইটো হ'ল নীলা আৰু এইটো হ'ল হিমাশ্ৰী। আমাৰ এইগিলাখন চব ভণ্টি হয় মোৰ। লগতে আমি এই ৰিহাৰ্চেল কৰি হেঁতে আহিলোঁ। আমাৰ গাঁৱত ফাংচন হ'ব সেইকাৰণে এনেকৈ। আৰু এতিয়া মামী, এইটা মামী হয় ছাগল নি আছে আৰু হ'ল এইটি এতিয়া লাজতে অলবাই খোজা নাই চাচোন। এয়া মই তাৰে পৰা আহিলোঁ, এবাৰ আৰু বাইদেউ আৰু মই অলপমানে ফুৰিব আহিছোঁ ৰাস্তাই ৰাস্তাই এনেকৈ। এইটো আমাৰ মন্দিৰ, জগন্নাথ মন্দিৰ, এনেকৈ আহি আছোঁ।
এতিয়া মই ঘৰত আহি পালোঁ ফুৰি কিনে আৰু বাবু টিভি চাই আছে এয়া টিভি চাই আছে ডৰিমন চাই আছে ডৰিমন কেতিয়াবা ময়ো চাওঁ ভাল লাগে চাই কিনে সেইকাৰণে এতিয়া মই ব্লগটো শেষ কৰিব খুজিছোঁ আপোনালোকক ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ক'ব মোৰ জেতুকাখিনি কেনেকুৱা লাগিছে এনেকৈ দিছোঁ ভাল লাগিছেনে ক'ব চ' বাই বাই বাবু বাই বাই কৈ দিয়া